হৈছেতো ময়ো ভালকৈ শুনি আছো মাজনী তই ভালকৈ গাব পাৰিলে পাছত মই ডাঙৰ গায়িকা হ'ব পাৰিম হ'ব গান গাই ডাঙৰ গায়িকা হ'ব নালাগে কেইটামান পঢ়ি আছে ধুই বুজা হ'ব দে যাই দিয়া আজিলৈ সামৰণি কাইলৈ পুনৰ প্ৰেক্টিছ কৰিম অথনিয়াৰ পৰা একেটা কামকে পকাই আছে বেলেগ কাম নাইহে জানো বাৰু বাপুতি বাপুতি ৰাজেন নেকি ৰাজেন আহিছ চাহখন আনচোন নিছো ৰ'ব পিছে বাপুতি খবৰ কওকচোন ল'ৰা ছোৱালীহঁতৰ ভালনে কিনো কবি ৰাজেন ছোৱালীজনীও লাহে লাহে ডাঙৰ হৈ আহিছে কিন্তু মাকে আকৌ তাইৰ বিয়া কথা চিন্তা কৰিছে তাই আকৌ পঢ়িব বিচাৰেও ল'ৰাটোক বাৰু পঢ়াবই লাগিব সিয়ে একমাত্ৰ ভৰসা নহয় জানো ছোৱালীজনীৰ কথা ভাবিব লাগিব ভাবিবলৈ কি আছে ছোৱালীজনী ডাঙৰেই হ'ল বিয়া দিবৰেই হ'ল পিছে ভাল ল'ৰা এটা পালে মইতো ইয়াত তাকেই কৈ আছো ছোৱালীটোৰ পঢ়াই কি কৰিবি ল'ৰাটো বাৰু বেলেগ কথা কিন্তু ছোৱালী তাকে মই এখেতক কৈয়ে থাকো কিন্তু এখেতে মোৰ কথা শুনিলেহে হ'ব দে তই মনে ভাব কিন্তু তাই কথা নহ'ব নহয় সেইদিনা ইঞ্জিনিয়াৰ এটা আহিছিল মাহীয়েকে ডাক্তৰ এটা পাইছিল এখেতৰ ওপৰতে মোক দাম কুমাৰী যিখনে ক'লে তোমাৰ আকৌ নকৈ নোৱাৰিছো ৰাজেন এতিয়া ল'ৰাটোক ভালদৰে পঢ়াই হ'লে কিবা ভৰাই দিবি আৰু হৈ যাব ছোৱালীৰ লগত এনে পইচা পঠিয়াব লাগেনে তাকেই তোৰ ৰাজেন নাই মই এখেতক বুজাব নোৱাৰো এখেতৰ মতেতো মোৰেই ভুল বুজি নাপায় যেতিয়া ছোৱালী ঘৰতে বহি থাকিব তেতিয়াহে গম পাব হ'ব দে তই মনে থাক বাৰু তোৰ মতে হওক ৰাজেন তই ভাল ল'ৰা এটা চাবিচোন এইবাৰ যি হ'ব দেখা যাব এইবাৰ মই তাইৰ বিয়া কথা ভাবি চাম ভাবি চাম নহয় ভাবেই পিছে ভাল ল'ৰা এটা মোৰ হাতত আছে তই যদি কওঁ মই তাৰ কথা সুধি চাব পাৰোঁ চাব পাৰো না ৰাজেন চাবাই অহা 16 তাৰিখে মানে নেকি বিয়াৰ ভাল দিন এটা আছে তুমি ল'ৰাজনক মাতিয়ে দিবা হ'ব মই তাক কাইলৈ মাতি দিম মাতি চাবি বাৰু পিছে ৰাজেন ল'ৰাটোৱে কি কৰে মানে বিজনেছ কৰে ল'ৰা বাপেকো বৰ ভাল হ'ব আজিকালি ব্যৱসায় ভালেই হ'ব বুলি ক'লে নহ'ব নহয় ছোৱালীজনীক এবাৰ সুধি চাওঁ নেকি সুধি চাবলৈনো কি আছে নিজৰ মা বাপেকে ল'ৰা ছোৱালীৰ বেয়া চিন্তা কৰিবনে তাইকনো কিয় সুধিব লাগে বাৰু মাতচোন পিছে চম্পা চম্পা শুনিছনে আই এইফালে আছোন গৈছো পিতাই ৰ সোনকালে দেৰি কিয় কৰি আছ পিতাই কচোন মই কিয় মাতিছিলি আই ঐ দেহি তই যে কিয় পিন্ধিলি কলৈ যাও খুলি থৈ আহ কলেজ মানে আই মই জানো তোক কোৱা নাছিলো মোৰ স্কুলত আজি মিউজিক ক্লাছ কৰিব মোৰ গান গোৱাৰ বহুত মন আছে আই চুপ কথা শুন তাইৰ গান শিকে কি কৰিবি গান শিকি একো দৰকাৰ নাই এইযোৰ খুলি ঘৰৰ কামত মন দে কিন্তু আই মই পঢ়িম বুলি তোমাক আগতে কৈছো মোৰ পঢ়িবলৈ বহুত মন আছে আই তোৰ মন থাকিলে নহ'ব নহয় সমাজৰ কোনো কথা আছে আমাৰ সমাজত ছোৱালী সদায় পাছত মানে ছোৱালীয়ে নপঢ়ে কিন্তু আই বেলেগৰ কথানো কিয় লাগিছে মইতো বেলেগৰ কথা নুশুনো ন মই ভালকৈ পঢ়িম এইবোৰ চব অৰ্থহীন কথা আই তইনো বাৰু তেনে কথা মা তুমি এতিয়া সমাজখনৰ নিজৰ মা দেউতাক পৰীক্ষা যাবা নেকি কিন্তু খুৰা আপুনিতো বুজিব লাগে ন কমলাজন ইমান সৰুতে বিয়া দি তাৰ জীৱনৰ লগত জানো আপুনি চম্পা আৰু এষাৰো কথা নকবি তই ডাঙৰক কেনেকৈ ক'ব লাগে নাজানে নেকি তোক ইয়াত কথা যুক্তি তৰ্ক কৰিবলৈ মতা নাই তাই চাওকচোন মায়ে মোক স্কুল যাবলৈ নিদিয়ে এনেকৈ হ'লে মই কিন্তু ঘৰত নাথাকোঁ মোৰতো এতিয়া বয়স কিমান হৈছে এতিয়া এই বয়সতে যদি মই স্কুল নপঢ়োঁ কিমান শিক্ষা ল'ব পাৰিম এই আইবোৰৰ কিবা পোকে কামুৰিছে নেকি কি বেছি কথা কৰিছ তোৰ বাবে ল'ৰা ঠিক কৰিছোঁ আৰু তই বিয়াত বহিব লাগিব কাইলৈ মানে চাগে তোৰ চাবলৈ ল'ৰা আহিব তই কিন্তু কি ল'ৰা তই এবাৰ কি আছ আই মই কি বিয়া হ'ম মোৰ বয়স 14 বছৰহে মই এতিয়া বিয়া নহওঁ আই পিতাই তই কিবা এটা কৰচোন একো নকয় কিয় মইনো কি ক'ম আই ছোৱালী হ'লেতো এদিন বিয়া হ'বই লাগিব তই দুখ নকৰিবি আই দুখ মোৰ দুখ লগা নাই পিতাই খং উঠিছে তহঁতৰ মানসিকতাৰ ওপৰত মই জানো ছোৱালী হ'লেতো বিয়া হ'বই লাগিব কিন্তু হেৰিবলৈ জানো কোমলীয়া বয়সতে কোমলীয়া নহয় মাজনী তোমাৰ এতিয়া 14 বছৰ তুমি ডাঙৰে হ'লা আমাৰ কমলা মই 12 বছৰতে বিয়া দিছোঁ তোক কমলাক দেখিছেনে নাই কিমান ধুনীয়াকৈ ঘৰ ধৰি খাই আছে আমাৰ তইতো এই হ'ব দে আই মোক আনৰ লগত তুলনা নকৰিবি মই ভাল নাপাওঁ
মই মুঠতে এতিয়া বিয়া নহওঁ চৰত চকু ওলাই আহিব যিটো কৈছো সেইটো মানি ল তইতো বিয়া বহিব লাগিব সেই আপুনি একো নকয় কিয় মই আই চম্পা তই প্ৰস্তাৱটো মানি ল নহ'লে পাছত তোৰ বাবে আমাৰ ডাঙৰ সমস্যা হ'ব তোৰ বাবে মোক মানুহে ঘৰতে খবৰতে পিতাই তই আৰু একো ক'ব নালাগে তাৰ মানে তহঁতৰ বাবে মই এই সমস্যা মাথোঁ খবৰতে পিতাই তই মোক এটা কথা ক যদি সমস্যা বুলি জানিছিলি তেন্তে জন্ম কিয় দিছিলি মাৰি পেলাব লাগিছিল কথা কম কামত বেছি মন দে তেতিয়াহ'লে মই উঠো আৰু কাইলৈ দৰা মানে যে একেবাৰে লৈ আহিম যাবাৰ যেন জলপান খাই যোৱা কথাটো বৰ ভাল নহ'ল নেকি চম্পাৰ মাক তাই বাৰু সেই আপুনি মনে মনে থাকক আপুনি কি জানে তাইৰ দুখ লাগিবই পিছত সকলোৱে লিখি যাব চাবচোন তই যে কি কথা ভাব দেই এতিয়া তাই সাজু ইয়াৰ বাবে তই আদৰিবলৈ হ'বদে চম্পাৰ মাক তই জলপান লৈ যা অঁ যাওঁ ঘৰ তই কিন্তু ভাল ধেমালি কৰ দে নালাগে দে পাছত খাম পিছত আপুনি জানো আকৌ আমাৰ ঘৰত ধৰি ল'ব পাৰিব ধন পাগল হৈছে নেকি কিয় বকি আছে এইবোৰ আই মনে মনে থাকক মই ভিতৰৰ পৰা সকলো শুনি আছো ভণ্টিৰ বিয়া পাগল হোৱা নাইতো কি পাগল তই নাজানা নহয় ছোৱালী ঘৰত থাকিবলৈ সমস্যা কোনে কৈছে আই তহঁতৰ মাথাবোৰ ঠিকে আছেনে তহঁতি কাৰ কথা এইবোৰ কৈ আছে নাজেন খুৰা যাৰ নিজৰে বিবেক বোলা বস্তু নাই তেওঁৰ কথা শুনি ধন কথা চম্ভালি কবি কাক কৈছ এনেকৈ কথা চম্ভালি কাক কেনেকৈ ক'ব লাগে মই এনে জানো খুৰা আপোনালোকে যি বিয়াৰ কথা ভাবি আছে আলোচনা কৰি আছে সেয়া বাহিৰলৈ বা যাৰ বাবে আপোনালোকে সৰু সৰু ছোৱালীৰ জীৱনবোৰ ধ্বংস কৰি আহিছে গতিকে এজনী 10-12 বছৰীয়া ছোৱালী সৰুতেই বিয়া দি খুব কম বয়সতে গৰ্ভৱতী হৈ কিমান দুখ কষ্ট সহ্য কৰিব লগা হয় মোৰ দেচোন মৃত্যুকো আঁকোৱালি ল'ব লগা হয় তেন্তে বাহিৰলৈ বা কিয় ইমান সৰুতে ছোৱালীবোৰ বিয়া দি ছোৱালীৰ ফুলকুমৰীয়া জীৱনবোৰ ধ্বংস কৰিব লাগিছে কিয় ছোৱালীয়ে পঢ়িব নোৱাৰে নেকি এইবোৰ সকলো মিছা কথা পিতাই ছোৱালী সমাজৰ বোজা নহয় ছোৱালী ঘৰৰ লখিমী তহঁতে লোকৰ কথা শুনি সমাজৰ কথা ভাবি নিজৰ কোমলীয়া 14 বছৰীয়া ছোৱালীৰ জীৱন ধ্বংস কৰিব লাগিছ কি মানসিকতালৈ জীয়াই আছ আৰু শুন এতিয়া চৰকাৰৰ নতুন নিয়ম ধাৰা গমেই নাপাওঁ হ'বলা চৰকাৰৰ নতুন নিয়ম ধাৰা মতে বাল্য বিবাহৰ বিপক্ষে কঠোৰ আইন প্ৰণয়ন কৰিছে এই আইনৰ মতে তহঁতি জেললৈ যাব লাগিব কি কৈছে ধন জেললৈ গমেই নহ'ব তাৰমানে শুন যিসকল কম বয়সতে বিবাহ পাশত আবদ্ধ হয় তেওঁলোক আইনমতে দণ্ড নিব গতিকে এতিয়াৰ পৰা ছোৱালী হ'লে 21 বছৰ আৰু ল'ৰা 23 বছৰ হ'লেহে বিবাহ পাশত আবদ্ধ হ'ব পাৰিব তাৰমানে বাল্য বিবাহ পিতাই গম পালিতো চৰকাৰৰ সিদ্ধান্তত মই কিন্তু একমত দেই তাৰ মানে মোৰ পিতাই ৰচুৰ কোনে কান্দিছে কি হৈছে বাৰু সেইজনী দেখোন কমলা কি হ'লনো তাইৰ কি হ'ল তোৰ পিতাই ইয়াতে আছ মই আকৌ তোক বিচাৰি আহি এইখিনি পালোহি কিয় আই ইমান উঠাই খাই আহিছ যে পিতাই মোৰ এতিয়া কি হ'ব কচোন আজি আইনে বহুত মনত পৰিছে অভিনাশক আজি বাল্য বিবাহৰ কেছত গ্ৰেপ্তাৰ কৰিলে কি মোৰ এতিয়া কি হ'ব কচোন আই কমলা তই নাকান্দিবিচোন ৰ পিতাই তই মোক একো নকবি তহঁতৰ এটা সামান্য ভুলে মোৰ জীৱনটো ধ্বংস কৰিলে আজি যদি তই মোক ধনৰ লালসাত সৰুতে বিয়া নিদিলি হয় আজি চাগে মোৰ এনে দশা নহ'ল হয় দে মাজনী মই মোৰ ভুল মানিছো মোক ক্ষমা কৰি দে বাপুতি মোক ক্ষমা কৰি দে মই মোৰ ভুল বুজি পাইছো তহঁতৰ জীয়ৰী চম্পাক নিৰ্দিষ্ট বয়সত বিয়া দিবি তাইৰ জীৱনটোৰ লগত নেখেলিবি ধ্বংস নকৰিবি তাইৰ জীৱন আই কমলা মোক ক্ষমা কৰি দে বল এতিয়া দেখিছ তই কি ভুল কৰিব ওলাইছিলি মই কৈছিলো নহয় তই আমাৰ ছোৱালীৰ জীৱন ধ্বংস কৰিব ওলাইছিলি হোৱাটো হৈ গ'ল গম পালিতো নিজৰ ভুলটো বুজিলি যে ভাল লাগিছে বাপুতি আমি এতিয়া গৈ থাকোঁ কমলা বল কমলা চৰকাৰে দিয়া অনুদান নালাগে নেকি নালাগে মোক একো আঁচনি মোক মোৰ স্বামী লাগে আঁচনি নালাগে মোক মোৰ স্বামী লাগে ধন্যবাদ।